Hey guys, মই এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভাবিছে মই কলৈ গৈ আছোঁ। মই অকণ ওলাই যাওঁ, বাহঁতে লগ ধৰিলে, বাহঁতৰ লগত অকণ ওলাই যাওঁ আৰু বাহঁত ইয়াত নোসোমাই যিহেতু সেইটো কাৰণে ময়ে আগবাঢ়ি আহিছোঁ। দেৰিকৈ সোমাবহি আহি পেলাই আৰু পৰিৱেশটো বৰ ধুনীয়া হৈ আছে। বাহঁতো মোৰ কাৰণে ৰৈ আছে আৰু এতিয়া আপোনালোকে চাই থাকক। এয়া শ্বহীদ কমলতা বৰুৱাৰ প্ৰতিমূৰ্তি। মোক জোকাই আছে দেখিছে। আচলতে আমি এইফালে এনেই আহিছিলোঁ অকণমান চাম বুলি। চাওক জেগাটো বৰ ধুনীয়া নহয় জানো। আচলতে এইফালে অৰুণাচল যাব পাৰি, সেই দেখিছে সেইটো ওচৰত পাহাৰটো, আৰু সেইফালে আমি যাব নোৱাৰোঁ এতিয়া। আমি এতিয়া আহি পালোঁ গহপুৰ, আৰু গহপুৰ কিবা ল'বলগীয়া আছিলে কেইটামান বস্তু, সেইকেইটাকে লৈ লওঁ। চব্জি ঘৰৰ কাৰণে, চব্জিৰ দাম বহুত বেছি, সেইটো কাৰণে বেছি লোৱা নাই, কেইটামানেই লৈছোঁ। এজাক বৰষুণে গহপুৰ গোটেই ডুবাই ৰাখি দেখিছে, এতিয়াও পানী ভালদৰে শুকুৱাই নাই। আৰু আকাশখন চাওক কিমান ধুনীয়া হৈ আছে। ফাইনেলি ঘৰ আহি পালোহি আৰু বাহঁতক অকণ জুচ দিলোঁ খাবলৈ, আৰু ম'ম'ও দি দিছোঁ লগতে, আমি লৈ আহিছিলোঁ যিহেতু। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।